So hello guys, welcome to a new vlog. সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ পানীতোলা বৰনামঘৰলৈ আৰু আপোনালোকে মোৰ লগতে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু পানীতোলা বৰনামঘৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। পানীতোলা বৰনামঘৰটো আমাৰ ইয়াৰ পৰা মেক্সিমাম 5 কিলোমিটাৰমান হ'ব লাগে। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইটো অলপ কেইবাদিনৰ মূৰতো যিহেতু ভিডিঅ' দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কারাগারে হরি ঘোরায় অন্ধকারে জন্ম লইলা তুমি হরি দৈবকীর গর্ভতে। তো এতিয়া আমি আহি পাই গৈছোঁ পানীতোলা বৰনামঘৰ গেটখন। আৰু আপোনালোক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। আৰু চাওক ওপৰ ফালে দেখাই দিছোঁ, দেখিবলৈ এনেকুৱা আৰু তোমাক থয়া যুগ মায়া আনিলে যে কোলে হৰি মই ওপৰত কি লিখা আছে পঢ়ি দিছোঁ। শ্ৰী শ্ৰী পানীতোলা বৰনামঘৰ স্থাপিত 1803 খ্ৰীষ্টাব্দ আৰু 1724 অক্ষত। এইখিনি লিখা আছে ওপৰত আৰু আদৰণি বুলি লিখা আছে। এই বৰনামঘৰটোৰ কেইবাটাও ইতিবৃত্ত আছে বুলি ইয়াত লিখা আছে। আৰু গন্ধিয়া নামৰ গাঁও এখনত জখৰীয়া নাট বুলি এটা নাট আছে। আৰু সেই নাটটো খান্দোতে এখন ঠগা পোৱা গৈছিল, বহুত পুৰণি। আৰু সেই ঠগাখন বৰ্তমান ইয়াত ব্যৱহাৰ হৈ আছে। আৰু ইয়াতে মানে এজন বীৰ পুৰুষ আছিল মতা টুকুৰা বৰুৱা বুলি। আৰু তেওঁৰ দাখন তেওঁ দা ধোৱা পুখুৰীত দা ধুইছিলগৈ। আৰু সেই দাখনো ইয়াত সংৰক্ষিত হৈ আছে বুলি মই গম পাওঁ। ইয়াত মানে লিখা আছে। আগত থকা সেউজীয়া চাইনবোৰ্ডখন হৈছে গোসাঁই গা ধোৱা পুখুৰী। আগত আছে মানে জেউৰাখন দেখিছে নহয়, সিফালে আছে, এইটো হৈছে গোসাঁই গা ধোৱা পুখুৰী। আৰু এতিয়া আহি পাই গ'লোঁ বৰনামঘৰ। আৰু বৰ্তমান ইয়াত কিবা কাম চলি আছে, এইবোৰ চাওক কাম চলি আছে। আৰু এতিয়া আমি ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম। ভকতৰ শিৰোমণি তুমি জগন্নাথ অনাদি অনন্ত প্ৰভু কৰিছোঁ প্ৰণাম হৰি মোৰ হৰি হে নিত্য নিৰঞ্জন হৰি তুমি নিৰাকাৰ এহি ব্ৰহ্মাণ্ডৰ জীৱ তোমাৰে স্বজন হিৰণ্যকবধি তুমি ভক্ত সংকট সময়ে তুমি ভক্ত কাছা ধৰি জন্ম লইলা তুমি হৰি
আৰু ইয়াত চাওক না ইমান ধুনীয়া ধুনীয়া কাঠৰ বস্তু কিছুমান বনাই থৈছে ধাপ হাতী মানে বহুত ধুনীয়া ধুনীয়া ঘোঁৰা কিবা কিবি বনাই থৈছে এইটো হাতী এইটো কি বস্তু নাজানো কিন্তু এইটো হাতী আৰু ইফালে দেখা দিছোঁ ৰ'ব এইটো কিবা হয় এইটো কিবা ঘোঁৰা টাইপৰ এইটো শিৱলিংগ এনেকুৱা কিছুমান বহুত ধুনীয়া ধুনীয়া বস্তু ইয়াত বনাই থোৱা আছে আপোনালোকক এতিয়া বাহিৰৰ দৃশ্যটো মই অকণমান দেখাই দিছোঁ ৰ'ব বৰনামঘৰটোৰ সন্মুখৰ ভাগতে এটা সৰু সুৰা পুখুৰী আছে আৰু এতিয়া পিছফালে যাবলৈ চেষ্টা কৰিম পিছফালে মানে মই জনাত আৰু পাৰ আছে বহুতখিনি মানে এবাৰ আগত আহিছিলোঁ তেতিয়া পাৰ বহুত আছিলে এইযোৰ কিবা কাঁচা বাদাম নে কি পুলি ৰুই থৈছে এইটো চাওক ইমান ধুনীয়া বনাই থৈছে ঘৰিয়াল এইবোৰ কি নাজানো কিন্তু বনাই থৈছে কিবা এইবোৰ চাওক ইমান ধুনীয়া ধুনীয়া কিছুমান বস্তু বনাই থৈছে ইয়াৰ আগৰবাৰ যেতিয়া আমি ইয়ালৈ আহিছিলোঁ তেতিয়া বহুত পাৰ আছিলে এতিয়া সিমান পাৰ দেখা নাই হয়তো ক'ৰবাত সোমাই থাকিব পাৰে বাৰু নিত্য নিৰঞ্জন প্ৰভু নিত্য নিৰঞ্জন সেৱা কৰি থাকিম প্ৰভু দুখানি চৰণ নিত্য নিৰঞ্জন প্ৰভু নিত্য নিৰঞ্জন সেৱা কৰি থাকিম প্ৰভু দুখানি তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি আজিলৈকে নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰিব তো বাই বাই